আদৰি লৈ গৈ আছে। বাবুয়ে বস্তু নমাইছে গাড়ীৰ পৰা। আজি ব্লগটো অলপ ৰাতি হ'ল, মা আহি পোৱা দেৰি হ'ল। ইয়াত বেটলিনৰ গাড়ীবোৰ থাকে। এতিয়া আমি যাম ভাওনা কৰা জেগালৈ। ইয়াৰ ভিতৰতে নামঘৰ আছে। ভাওনা কৰা জেগা, ইয়াত ট্ৰেইনিং হয়, চাই লওক। তো আমি আহি আছো খোজ কাঢ়ি কাঢ়ি। পাই গলোহি ভাওনা কৰা জেগা। খুব সুন্দৰ এটা আয়োজন ইয়াত। মাকুম বেটেলিয়ন কেম্পৰ ভিতৰত। অসম আৰক্ষী ট্ৰেইনিং ফিল্ড। এয়া মন্দিৰত ট্ৰেইনিং লৈ আছে। ইয়াতে ট্ৰেইনিং হয়, ইয়াত দৌৰ হয়, ৰানটো ইয়াত হয়। এই মাজৰখিনি এইখিনি হাই জাম্প, ইয়াত হাই জাম্প হয়, লং জাম্প চব ইয়াতে হয়। এতিয়া আমি ভাওনা কৰিম ইয়াত, এইটো নামঘৰত। ট্ৰেইনিং লৈ আছে। মিষ্টাৰ এছাই আমাক খাব দিলে, আমি খাই ললো। আজি ৰখি আছে, খাইছো আৰু ব্লগ বনাই আছে। চাব সকলোৱে চাব। ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। ইয়াতো কৰি দিব। মানে আজি চাই আছে। ইফালে একদম
আমি ওলাই ললো কণ্টেক্ট হাউচতে আমি ব্লগাৰ আমি চোলা খুলি লৈছে বুকুৰ নোম দেখাই চোলা খুলি লৈছে তেতিয়া আজি বেছি গৰম উঠিলে হেনো নাজানো কিয় হোৱা নাছিলে আৰু শিক্ষা দিলে দিব আজি আমাৰ বিশ্বামিত্ৰ আকাশ এজন আজি লবণ গাইছে খালি অকমান হেৰি এটা আছে আজি এটা লবণ গাইছে আমাৰ ৰাম বশিষ্ঠ পোৱালীকেইটা মেকআপ কৰি আছে লৱকুশ